নমস্কাৰ, আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আচলতে আজি যোনটো লেখনি মই আপোনালোকৰ ওচৰলৈ আগবঢ়াইছোঁ, সেই লেখনিটো মই লিখিছোঁ মোৰ পৰীক্ষাৰ এদিনৰ আগত। আচলতে মোৰ পৰীক্ষা আছিল 26/3/2023 আৰু মই এই লেখনিটো লিখিছোঁ 25/3/2023 ৰাতি 10 বজাত। গতিকে শুনি চাওঁচোন আহক কিছুমান অনুভৱ যোনবোৰ মই সেই সময়তে লিপিবদ্ধ কৰি ৰাখিছিলোঁ। শুনি চাব। ঠিক 10:30 বজাৰ কথা। মনটো বহুত উগুল-থুগুল আজি। তাতে আকৌ বৰষুণ যাক। পঢ়িবলৈ বুলি লৈছিলোঁ, কাইলৈ পৰীক্ষা এটাও আছে। কিন্তু বৰষুণ জাকেচোন নিদিলেই কেৱল বিষয়টোৰ মাজতে সোমাই থাকিবলৈ। খিৰিকীখনৰ এখন পৰ্দা আঁতৰাই থোৱা আছিল। আন্ধাৰে আৱৰি থকা মোৰ কোঠাটিৰ সন্মুখৰ গছজোপাই বিজুলীৰ পোহৰত মোক হাত বাউলি মাতিছে। আচলতে প্ৰকৃতিৰ মৰমবোৰেই সুকীয়া, ক'বলৈ গ'লে ব্যতিক্ৰম। প্ৰকৃতিৰ মৰমবোৰ কেৱল অনুভৱহে কৰিব পাৰি, কোনো শব্দৰে ভাষাৰে বুজোৱাটো টান। এই যে বৰষুণ জাকৰ লগত বতাহ জাকে লাহেকৈ হাত বুলাই যায় দুগালত, সেইবোৰ জানো বাক্যৰে প্ৰকাশ কৰিব পাৰিব? কিন্তু এই যে মৰমবোৰ, মানে মানুহৰ মৰমবোৰৰ মাজত আউল লাগিল। কিছুমান আউল থাকি যায়, কিছুমান আউল থাকি গ'ল আৰু কিছুমান আউল আঁতৰি যায়। কিন্তু আউলে কৰা বিন্ধাটোৱে মনত বৰ বেয়াকৈ স্থান পায়। প্ৰকৃতিৰ মৰমবোৰৰ দৰে মানুহৰ মৰমবোৰ নহয়। মানুহৰ মৰমবোৰ আজিকালি শব্দৰে প্ৰকাশ কৰিব পৰা হ'ল, ভাষাৰে বৰ্ণাব পৰা হ'ল। মৰম জানো ভাষাৰে বৰ্ণাব পাৰি? এবাৰ ভাবি চাবচোন। আধুনিকতাৰ প্ৰভাৱ নে অইন কিবা মই নাজানো, কিন্তু মৰমবোৰত সঁচাকৈ আউল লাগিল। আৰু এই আউলে মানুহক বিপদ কৰিব, মানুহৰ মৰমত প্ৰশ্ন তুলিব। মৰমবোৰত বৰ বেয়াকৈ আউল লাগিল। নাজানো, মই মনটোক বুজাত অসুবিধা হৈছিল নে মনটোৱে মোক নুবুজিছিল, বা মোৰ মনটোৱেই তেনেকুৱা। হাজাৰ প্ৰশ্ন মোৰ মনটোৰ। মই বাৰু সঁচাকৈ মৰমৰ পাছত দৌৰিছোঁ নেকি? মন মগজুৰ যুদ্ধত বাৰু তুমি পাৰ কৰিলা, কিন্তু মনটোৱে মনটোৰ লগত যদি যুদ্ধ কৰে, তেতিয়া কি কৰিবা? কি কৰিবা তুমি, কি কৰিম মই, বা কি কৰিম আমি? মৰমবোৰ মৰম হৈ থাকক, মৰমবোৰ নিৰ্ভেজাল হওক, মৰমবোৰ অনুভৱশীল হওক। মৰমে মৰমক ৰাখিব, মৰমে মৰমক বান্ধিব, আৰু মৰমে মানুহক ৰাখিব। চাব, পৃথিৱীখন ধুনীয়া হ'ব। মই বা আপুনি ভবাৰ দৰে মৰমবোৰ হ'ব, সম্পৰ্কবোৰ হ'ব, বান্ধোনবোৰ হ'ব। গতিকে মৰমক জীয়াই ৰাখক। এয়াই আছিল মোৰ ডায়েৰীৰ অন্য এটি পৃষ্ঠা, য'ত মই মৰমক মোৰ ধৰণে ব্যাখ্যা কৰিবলৈ চেষ্টা কৰিলোঁ, মোৰ কিছুমান অনুভৱৰ ফালৰ পৰা। আশা কৰোঁ আপোনালোকে শুনি ভাল পালে। মোক জনাব কেনেকুৱা পালে, মই জানি সঁচাকৈ সুখী হ'ম। আপোনালোকে যদি এতিয়ালৈকে শুনি আছে, বহুত ধন্যবাদ। আপোনালোকৰো মতামত জনাবচোন প্ৰকৃতি আৰু মানুহৰ মৰমৰ মাজত। বাকী অন্য এটা ভিডিঅ'ত আকৌ লগ পাম। শুনি থাকিব। ধন্যবাদ।